মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 ছেপ্টেম্বৰ। আজি অসমৰ দুখীয়াসকললৈ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। তো অনুগ্ৰহ কৰি দুখীয়াসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে 2023 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত কেইখনমান নতুন সিদ্ধান্ত গ্ৰহণ কৰিছিল অসমৰ দুখীয়াসকলৰ বাবে। তো অসম চৰকাৰে 2023 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত দুখীয়াসকলৰ বাবে কি সিদ্ধান্ত কৰিছিল যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয়, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষা নিশ্চিত আৰু মুখ্যমন্ত্ৰী আৱাস যোজনা, এই চাৰিটা আঁচনিৰে দৰিদ্ৰ নিবাৰণৰ দিশত এক সবল পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তো ৰাজ্য চৰকাৰে কিন্তু অসমৰ 2023 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত এইকেইখন আঁচনিৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো অসম চৰকাৰে এইকেইখন আঁচনিৰ কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া বিস্তাৰিত আপোনালোকক দেখুৱাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়া আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন নটিফিকেশ্যন কিন্তু অসম চৰকাৰে আগতীয়াকৈ জাৰি কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে দৰিদ্ৰতা নিবাৰণ, দৰিদ্ৰতা দূৰীকৰণৰ 4 পন্থা। অসম চৰকাৰে দৰিদ্ৰতা নিবাৰণৰ বাবে বহু পন্থা কিন্তু অৱলম্বন কৰিবলৈ গৈ আছে। তাৰ ভিতৰত 4খন পন্থা আপোনালোকক জনাই আছোঁ। প্ৰথমে কোৱা হৈছে অৰুণোদয়। অৰুণোদয় আঁচনিলৈ অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া জনাই আছোঁ। প্ৰথমে লিখা আছে মাহিলী ধনৰাশি 150 টকা বৃদ্ধিৰে 1400 টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। দ্বিতীয় নম্বৰত কোৱা হৈছে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা। তো মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনালৈ কি ঘোষণা কৰিছে এতিয়া আপোনালোকক জনাই আছোঁ। তো এই বিষয়ত ইয়াতে কোৱা হৈছে দেশৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য বীমা আঁচনি, 27 লাখ পৰিয়ালৰ বাবে 5 লাখ টকালৈকে নগদবিহীন চিকিৎসা। তাৰপিছত কোৱা হৈছে ৰেচন কাৰ্ড থকা পৰিয়ালক 100% সাঙুলিওৱাৰ লক্ষ্য লৈছে অসম চৰকাৰে। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে 100% লাভ কৰিব আয়ুষ্মান কাৰ্ড। তাৰপিছত কোৱা হৈছে খাদ্য সুৰক্ষা নিশ্চিত আঁচনি। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত 40 লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ'ব। এক ৰাষ্ট্ৰ এক ৰেচন আঁচনিৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব অসমত। অসম চৰকাৰে কিন্তু অসমত ইতিমধ্যে 40 লাখ নতুন ৰেচন কাৰ্ড প্ৰদানৰ কাম আৰম্ভ কৰিছে। বহু মানুহে কিন্তু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব যিসকল মানুহৰ ৰেচন কাৰ্ড নাছিল। তাৰপিছত কোৱা হৈছে মুখ্যমন্ত্ৰী আৱাস যোজনা। তো মুখ্যমন্ত্ৰী আৱাস যোজনালৈ কি কৈছে এতিয়া বিস্তাৰিত আপোনালোকক জনাই আছোঁ। তো এই বিষয়ত কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমপৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান 1 লাখ পৰিয়ালক সাঙুৰি লোৱাৰ লক্ষ্য। তো অসম চৰকাৰে অসমত নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা। তো মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমৰ 1 লাখ দুখীয়া পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমপৰিমাণৰ টকা কিন্তু চৰকাৰী ঘৰ বনাবলৈ প্ৰদান কৰিব। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।